বৰপেটা জিলাৰ কাছমাৰা আৰক্ষী থানাৰ অন্তৰ্গত আদুৰিপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। দুই পক্ষৰ মাৰপিটত আহত হৈছে প্ৰায় 20 জন পুৰুষ মহিলা। সুমাৰ আলী আৰু শ্বৰীফ আলীৰ পক্ষত মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনাটো। সুমাৰ আলীৰ পক্ষৰ আহতসকল আমিৰ হামজা, মফিদা খাতুন, সুমাৰ আলী, দেলৱাৰ হুছেইন, ফালু মণ্ডল, ৰছিদ আলী, হাছিনা ভানু, আলমিনা খাতুন, মৰ্জিনা আহমেদ। ইপিনে শ্বৰীফ আলীৰ পক্ষৰ আনোৱাৰ হুছেইন, আমজাদ আলী, মহিদুল ইছলাম, আব্দুল আলী, কালাম আলী, দিল নেৱাজ বেগম, মাজিদা খাতুন, শাহজাহান আলী। দুয়োটা পক্ষৰ প্ৰায় 20 জন পুৰুষ মহিলা আহত হৈছে। অভিযোগ অনুসৰি শ্বৰীফ আলীৰ পক্ষই 15-20 জন ভাড়াতীয়া মানুহক লৈ আনি সুমাৰ আলীৰ পক্ষক আক্ৰমণ কৰে। দা কুঠাৰ আদি চোকা অস্ত্ৰধাৰীয়ে আক্ৰমণ কৰে। আহতসকলক কুন্তলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। কেইবাটাও ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত ৰাইজে। আক্ৰমণকাৰীসকলক ৰাইজে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে। বাহিৰলৈ উলিয়াই আনিব দিয়া নাই ক্ষোভ ৰাইজে। ঘটনাস্থলীত কাছমাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত আছে। নিউজ টেক ৰিপৰ্ট, MT নিউজ। মাৰপিট হৈছে, কি লৈ মাৰপিট হৈছে? আপোনাৰ মাটি বাৰী লৈ মাৰপিট। কাৰ মাজত? শ্বৰীফ মাষ্টৰ আৰু সুমেৰ আলীৰ মাজত। আহত কোন পক্ষৰ কিমানজন হৈছে? আপোনাৰ সুমেৰ আলীৰ 8-10 জন মান আহত হৈছে সুমেৰ আলীৰ পক্ষৰ। আৰু সিহঁতে ভাড়া কৰি লৈ আহিছিল মানুহ, শ্বৰীফ মাষ্টৰ পক্ষৰ মানুহগিলা ভাড়া কৰি মানুহ লৈ আহিছিল। কিমানজন আনিছিল? আপোনাৰ 50 জন মান আনিছিল। কিহেৰে আক্ৰমণ কৰিছিল? সিহঁতে আপোনালোকৰ বেগাৰ, ধাও, কোঠাৰ, খন্তা এইগিলা লৈ আক্ৰমণ কৰিছিল। মাটি লৈ ভেজাল ন? মাটি লৈ, আমাৰ মাটি সুমেৰৰ মাটি সিহঁতে জবৰদস্তি হেৰি কৰিছে, দখলত ল'ব গৈছিলে সিহঁতে। পুলিচ আহিছে? হয়, পুলিচ আহিছে। এতিয়া ঘটনা উত্তপ্ত হৈ আছে পৰিস্থিতি। এতিয়া উত্তপ্ত হৈ গৈছে। আমি দেখিছোঁ যে ঘৰ দুৱাৰৰো কিছু ক্ষতি কৰাইছে। সিহঁতে ৰাইজ আহিছে, ৰাইজে অলপ ক্ষতি ৰাইজৰ মানুহে কৰিছে। আহত মানুহখিনি ক'ত আছে? আহত মানুহ আপোনাৰ সন্তুলি মেডিকেলত আছে 4-5টামান, আৰু গুৱাহাটী GMC লৈ প্ৰেৰণ কৰাইছে 2টামান। এডোখৰ মাটি লৈ দুটা পক্ষৰ মাজত ভয়ংকৰ মাৰপিট হৈছে আৰু কেইবাজনো লোক আহত হৈছে। আপুনি এজন ছাত্ৰ সংগঠন নেতা হৈছে, কি ক'ব? যাওক, মই আজি দিনৰ 1টামান বজাত হ'ব চাগে, আমি খবৰ পালোঁ আদৰিপাৰা অঞ্চলত কিবা এটা মাটি বাৰী লৈ দুটা ফৌজৰ মাজত এটা কাজিয়া হোৱা বুলি। লগে লগে আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে আমি থানাত কথাখিনি অৱগত কৰোঁ, আৰু মই থানাৰ OC ছাৰৰ লগত আহি ঘটনাস্থলীত উপস্থিত হওঁ। আৰু ইয়াতে আহি যিখিনি কথা আমি দেখিছোঁ বা শুনিলোঁ, যে এটা কথা কি, এই শ্বৰীফ মাষ্টৰ নামৰ মানুহজনে তেখেতে কাছমাৰাৰ পৰা কেইজনমান মানুহ মাতি আনি আজি এই সুমৰ আলী নামৰ ফৌজৰ মানুহক এটাক কৰে, আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত সুমৰ আলীৰ পক্ষত মানুহৰ প্ৰায় 20 জন মান, আমি শুনা মতে প্ৰায় 20 জন মান মানুহ আহত হৈছে, আৰু ইফালেও 2-4 জন আহত হৈছে। গতিকে এই সমগ্ৰ ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা এটা শিক্ষিত পৰিয়ালত এজন শিক্ষক মানুহ হৈ এনেকুৱা এটা কৰ্মকাণ্ড কৰাৰ কাৰণে আমি সংগঠনৰ পৰা গৰিহণা দিছোঁ। আৰু আইনৰ মানুহ ইয়াতে উপস্থিত আছে, তেখেতসকলে মানুহখিনিক উদ্ধাৰ কৰিছে। আৰু আমি কাছমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে এটা দৃষ্টান্তমূলক শাস্তি ল'ব লাগে বা দিব লাগে। আৰু আইনৰ জৰিয়তে এনেকুৱা মানুহক যদি আমি দৃষ্টান্তমূলক শাস্তি নিদিওঁ, তেতিয়াহ'লে আমাৰ সমাজত এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি হ'ব। গতিকে এই ঘটনাই যাতে শেষ হয় আৰু যাতে পুনৰাবৃত্তি এনেকুৱা ঘটনা নহয়। যিটো পৰিয়াল শ্বৰীফ মাষ্টৰৰ পৰিয়ালত আজি প্ৰবক্তা আছে, শিক্ষক আছে, এনেকুৱা এটা পৰিয়ালত বেলেগ গাঁৱৰ পৰা মানুহ আনি এনেকুৱা এটা নিন্দনীয় কাম কৰাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ এনেকুৱা কাণ্ডত, যে এনেকুৱা কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে সেইসকল ব্যক্তিক যাতে দৃষ্টান্তমূলক শাস্তি হয় তাৰ কামনা কৰিছোঁ।